এভৰিৱান গুড মৰ্ণিং। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মোৰো ভালেই। আৰু আজি মই এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কাম বন কৰি গা পা ধুই আহিলোঁ আৰু কি কৰোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিবচোন। চুলিখিনি ভালদৰে পানীতে টুকি লৈছোঁ, যিহেতু ঠাণ্ডা বতৰ, চৰ্দি লাগি যাবও পাৰে। ঠাণ্ডা দিন আহিলে এইটো এটা প্ৰব্লেম আৰু গৰম পানীয়ে গা ধুলেও মানে কি হয়, চুলি তিতি থকালৈকে মানে চৰ্দি এটা ভাৱ আহিয়ে যায় মোৰ। আৰু আমাৰ ৰুমটো দেখি মানে আপোনালোকে বেয়া বুলি নাভাবিব আৰু, যিহেতু আমি কোৱাৰ্টাৰত থাকোঁ, আমাৰ নিজৰ ঘৰ নহয় আৰু ঘৰ বনাই থকা হৈছে, এতিয়ালৈকে হোৱাগৈ নাই, হ'বগৈ আৰু অহা বছৰ মানে। ঠাণ্ডা দিন আহিলে যিহেতু অকণমান ক্ৰীম চিম সময় পালে লগাওঁ আৰু নহ'লে হাত ভৰিবিলাক একদম ফাটি অৱস্থা নাইকিয়া হয়তো। আৰু অকণমান ৰ'দতো ৰৈ দিছোঁ, অকণমান চুলিখিনি শুকাওক বুলি, যিহেতু চৰ্দি লাগি যাবও পাৰে। আকৌ এতিয়া মই দুপৰীয়ালৈ যা যোগাৰ কৰিবলৈ হ'ল। এইফালে মই কলডিল এটা ল' ফ্লেমত গেছতে পুৰি লৈছোঁ। বাকলিখিনি থাকিবলৈ দিব লাগে এনেকৈ পুৰিবলৈ হ'লে। জুইটো পুৰিব পাৰে, কিন্তু জুই জ্বলোৱা নাছিলে কাৰণে মই গেছতে পুৰিলোঁ। নতুনকৈ ৰেচিপি এটা ট্ৰাই কৰোঁ বুলি। আৰু ওপৰৰ বাকলিখিনি গুচাই লৈছোঁ আৰু এইখিনি মই খুন্দনাত মাৰি মানে ধুনীয়াকৈ মিহি কৰি লৈছোঁ। আৰু তাৰপাছত এখন কেৰাহীত মই তেল অলপ গৰম কৰি লৈছোঁ, পিঁয়াজ অলপ ভাজি লৈছোঁ আৰু আদা নহৰু পেষ্ট অলপো দিছোঁ তাত। বেলেগ মানে মছলা নিজৰ ইচ্ছা অনুযায়ী আপোনালোকে ইউজ কৰিব পাৰে, মই মছলা ইউজ কৰা নাই। আৰু ডিম এটা ভাঙি আৰু সোৱাদ অনুসৰি নিমখ দি সকলোখিনি ভালদৰে মিক্স কৰি লৈছোঁ। আৰু ইয়াত পুৰি লোৱা মানে পিচি লোৱা কলডিলখিনি তাত দি পিনি অকণমান সময় ভজাৰ পাছতে হৈ যায় বাৰু খাবলৈ। খাই ভাল লাগে, যিহেতু পুৰা চেণ্ট এটা আহে, জুইত পুৰিলে বেছি সোৱাদ হয় আৰু এইফালে মই গাখীৰ অলপ ফুটাই থৈছিলোঁ পনীৰ অকণ বনাম বুলি, আৰু গাখীৰখিনি উতলিবলৈ দিছোঁ। ঘৰৰ পনীৰ খাবলৈ ভাল লাগে, যিহেতু একদম ফ্ৰেছ হয় আৰু টেষ্টি লাগে খাবলৈ। কেতিয়াবা গাখীৰ সৰহকৈ থাকিলে মই পনীৰ ঘৰতে অকণমান বনাওঁ আৰু এই পনীৰখিনি আজি মই ভিনেগাৰ দিয়ে ফালিম। নেমু ৰসো দিব পাৰে, মই আজি নেমু ৰস নিদিওঁ বাৰু, ভিনেগাৰ দিয়ে ফালিছোঁ। আৰু 2 চামুচমান দিছোঁ প্ৰথমতে, যদি নহয় আকৌ অকণমান এড কৰিব লাগিব। অলপমান ভালদৰে মিক্স কৰাৰ পাছতহে গমটো পোৱা যাব। মোৰ এইখিনিতে হৈ গ'ল বাৰু। মিক্স কৰোঁতে এইখিনি ধুনীয়াকৈ ফালি গৈছে, পানীও এক্সট্ৰা হৈ গৈছে। আৰু এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু অকণমান ভালদৰে মিক্স কৰি দিছোঁ। কিজানি অকণমান যদি আৰু গোট মাৰিবলৈ থাকে তেতিয়া গোট মাৰি যাব। আৰু এইফালে মই এখন গামোচা লৈছোঁ, এটা ফুটা খৰাহি লৈছোঁ, তলত এটা বল পাতি লৈছোঁ, যিহেতু এইখিনি চেকিব লাগিব পানীখিনিৰ পৰা এক্সট্ৰা কৰিবৰ কাৰণে। আৰু এইফালে মই এইখিনি ইয়াত ঢালি দিছোঁ, পানীখিনি তললৈ যাবগৈ আৰু গোটা মানে সৰখিনি ইয়াত থাকি যাব। আৰু ঠাণ্ডা পানী অলপ মই এইখিনি ধুই দিছোঁ, যিহেতু ভিনেগাৰ বা টেঙা দি ফালিলে এনেকৈ অকণমান ধুই ল'লে ভাল হয়, নহ'লে টেঙা ভাৱ আহিবও পাৰে। আৰু হাতেৰে এতিয়া গামোচাখন পকাই পূৰা টাইট কৰি দিছোঁ, যাতে মানে যিমান পানী থাকে তললৈ গুচি যায়। আৰু ফুটা খৰাহিত এনেদৰে দিলে মানে ধুনীয়াকৈ তললৈ পানীটো ওলাই যায়গৈ। আৰু ওপৰতে মই এটা চচপেনত পানী ভৰ্তি কৰি দি দিছোঁ, মানে গধুৰ বস্তু এটা দি তাত হেঁচা দি থ'লে তেতিয়া পানী যিমান থাকে চব ওলাই যায় তললৈ। আৰু 2 ঘণ্টামান থৈ দিম তেনেকৈ। আৰু 2 ঘণ্টাৰ পাছত মই এয়া চেক কৰিছোঁ। চচপেনটো আঁতৰাই লৈছোঁ আৰু গামোচাখন মই এনেকৈ খুলি লৈছোঁ। যি ধৰণে শ্বেপ দিয়ে তেনেকৈ শ্বেপ লৈ বাৰু পনীৰখিনিয়ে। মই গোল কৰি দিছিলোঁ কাৰণে গোল শ্বেপেই লৈছে। আৰু পনীৰ বনাবলৈ একচুৱেলি গাখীৰো বহুত লাগে, অলপমান গাখীৰত মানে অকণমানহে হয়গৈ আৰু এইখিনি ধুনীয়াকৈ হৈ গৈছে, একদম কোমল, খাবলৈ ভাল লাগে আৰু ঘৰুৱা বস্তু যিহেতু। আৰু এইফালে মই নিজৰ ইচ্ছা অনুযায়ী যিকোনো শ্বেপ লৈ কাটি ল'ব পাৰে আপোনালোকে। মই এনেদৰে কাটি লৈছোঁ স্কুৱেৰ শ্বেপত, আৰু কোমল হৈছে। বহুত বেছিও নোলালে বাৰু, কেইপিচমান ওলালে, গাখীৰো যিহেতু কম আছিলে, বহুত বেছিও নাছিলে। আৰু এতিয়া মই বাৰীলৈ গৈছোঁ, আবেলি হৈছে আৰু হাজবেণ্ডে বাৰীত বোলে পানী দিছেগৈ। মই বোলো যাওঁচোন চাওঁগৈ, ৰ'ব দেখাই আছোঁ দেই আপোনালোকক। দিলে নি পানী? আৰু এয়া হাজবেণ্ডে বাৰীত পানী দিছে। এইখন আমাৰ সৰু সুৰা বাৰী কৰিছিলে যে, এদিন দেখাইছিলোঁ আপোনালোকক, আবাই কোৰ মাৰি আছিলে যে। এইখিনি কবি দিছে, সেইফালে লাই শাক, সেইফালেও লাই শাক, সেইফালে মূলা,
এইজোপা কুন্দুলি গছ ওলাইছে। এয়া মাটি দিছে, মানে গোবৰ দিছে আৰু থৈ দিয়া। এইখিনি পালেং শাক দেই। এই ধনিয়া ইয়াত দিছে নি? ইয়াত বাৰী চাৰী কৰিলে ভাল লাগে ন। সেইকেইটা হেৰি দিছে দাংবডি। এয়া সৰু সুৰাকৈ অকণমান বাৰী কৰিছোঁ আৰু এইটো আমাৰ ৰুম। কোৱাৰ্টাৰত থাকোঁ যিহেতু আমি। এইফালে ৰাস্তাইদি ওলাই যাব পাৰি। এইখন মানে আমাৰ আগফালখন আৰু আমাৰ যিহেতু 2টা ৰুম লোৱা আছে মানে। এইখন আমাৰ ফুলনি বাৰী। এইজোপা তিতা কেৰেলা গছ হৈছে। ফুলনি বাৰী। ফুল এতিয়া বহুত কমি গ'ল বাৰু, আগতে বেছি আছিলে, অলপমান মৰিও গ'ল ফুল কিবা কিবি। এইখিনি পালেং শাক ইমান ডাঙৰ ডাঙৰ হৈ আছে দেখিছে। আমি গৈছোঁ এতিয়া গৰু বিচাৰিবলৈ। এইবোৰ গোটেই হাবি হৈ গ'ল দিছে, মানুহ চানুহ নাই যে কোৱাৰ্টাৰবিলাকত। সেইফালে আমাৰ ঘৰ, সেইফালৰ পৰা আহি লৈ পিনে ছাগলী, কুকুৰা, এইবোৰ মানুহ নাইকিয়া হ'ল। গোটেইখন হাবি হৈ গৈছে। মানুহ থাকিলে একদম ধুনীয়া হৈ থাকে, চাফা চিকুণ। এজোপা ভেকুৰী গছ, বৰকাইটো। আগতে আমি ছিঙি নিওঁ ন ভেকুৰী। এতিয়া এই গছজোপা কাটি দিলে নেকি ভেকুৰী, ইমান ডাঙৰকৈ আছিলে নাই। এতিয়া মানে চব বুঢ়া হৈ যায় চাগে, মানে সেইটো কাৰণে পকি যায় নেকি ন। গৰু নাপালোঁ আমি এইটো চাইডে। গৈছিলোঁ গৰু বিচাৰি, কিন্তু আমি নাপালোঁ। এতিয়া আবাৰ গৈছে, আমি এনেই উস্তাদি মাৰি যোৱা নিচিনা হ'ল আৰু। এতিয়া মানুহজনে জাবৰ জ্বলাইছে, মই এনেই আলিতে ৰৈ আছোঁ আৰু অকণমান। এনেই গ'লোঁ বোলো পাওঁ যদি বিচাৰি আনোগৈ গৰুকেইটা, পোৱালি নাই, নাপালোঁ। ফুল দুটামান ছিঙিছোঁ। ফুলখিনি ইমান ধুনীয়াকৈ ফুলি আছে আৰু মোৰ বা কি খজুতি ধৰিলে, এইখিনি ছিঙি পেলালোঁ। হেৰি শুনিছে, এই বাইকত ফুল ফুলিছে, চাওক আকৌ, এই বাইকত ফুল ফুলিছে। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁতে এতিয়া নতুন এটা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতি। বাই বাই।